মৰ্নিং বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই চেনেল লিটল আয়ন এণ্ড মাডাৰ এতিয়া ৰাতিপুৱা 6টা বাজিছে মই উঠিলোঁ আৰু আয়ন উঠিলে আজি মোৰ লগতে এতিয়া চাওক আমি দিনটো কি কৰিম আজি দেখুৱাই যাম বহু দিনৰ মূৰত ভাবিলে এটা ব্লগ বনাওঁ আৰু এই আজি আয়নে উঠি পঢ়ি আছে তাৰপাছত এতিয়া মাহীহঁত আহিব মাহীহঁত মানে আমাৰ ঘৰত নাহে বেলেগত ফুৰিবলৈ যাব গতিকে সকলোৱে এবাৰ আমাৰ ঘৰত সোমাই যাব আপোনালোক সকলোক দেখাই থাকিম মই চাই থাকিব এয়া মাহীহঁত আহি গ'ল এজনী মাহী আহিছে তাৰপিছত বাকীখিনি আহি আছে চাই থাকিব আপোনালোকে এয়া বনালোঁ ক্ষীৰ ভাবিলোঁ সকলোকে অলপ অলপ ক্ষীৰ খুৱাই দিওঁ আৰু ইফালে গাখীৰ গৰম দি আছোঁ চাহ বনাম আৰু ইফালে ৰুটি আৰু কণী এটা এনেকৈ ভাজি দিছোঁ আৰু এনে খাবলৈ কাৰণে চাওক 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 আমাৰ ঘৰত একদম চব মাহী আহি গ'ল আহি পেলাই কামত লাগি গ'ল মাহী ক্ষীৰ দি আছে চাওক আম্মা ওলাই ৰেডি এয়া চাওক চবেই ফটো তুলি আছে চাওক চাওক আজি মাহীহঁত চবেই আহিছে আৰু চবেই ফটো চটো তুলি একদম মানে এতিয়া তেওঁলোক ফুৰিব যাব আৰু আলহী গ'ল এতিয়া গোটেই পাকঘৰটো বাচনেৰে ভৰ্তি এতিয়া মই এই গোটেই বাচন বৰ্তনবিলাক বেচিনতো আছে এয়া চাওক কিমান বাচনে ভৰ্তি এতিয়া মই গোটেই বাচন বৰ্তনখিনি ধুম এতিয়াও মোৰ বাইতে আহি পোৱা নাই এতিয়া আহি পালে বাৰু মোক কামত সহায় কৰি দিয়ে এতিয়াও তাই অহা নাই গতিকে এইখিনি বাচন ময়ে ধুই দিওঁ এইফালে আইনক গা ধুবলৈ কৈ আছোঁ সি উৎপাত কৰি আছে এয়া মই আইনক ভাত খুৱাই আছোঁ আইন এতিয়া তবলা ক্লাছত যাব অকণমান ভাত খাই গৈছে আৰু বহুত দিন হ'ল মোৰ ফুলবোৰ আপোনালোকক দেখুৱাই নাই চাওক ধুনীয়া ধুনীয়া ফুল হৈছে এজোপা খাচনা হানা বুলি কয় বোলে তাৰপাছত এজোপা নাৰ্জী এতিয়ালৈ ফুলা নাই ফুলিব আৰু তাৰপাছত আৰু এজোপা আছে মচন্দা এজোপা চাওক মচন্দা আৰু এইবাৰ মোৰ পদিনা বহুত হৈছে এয়া পদিনা এইফালে এয়া তিয়ঁহ আৰু এয়া আমাৰ নেমুৰ বাগান তাৰপাছত এইজোপা হ'ল জেচমিন এয়া আয়ান তবলা ক্লাছত গৈ আছে আব্বাৰ লগত আয়ানৰ খং হেলমেট পিন্ধিবলৈ পায় এইজোপাৰ নামটো মই নাজানো এজোপা গোটেইজোপা বগাকৈ ফুল এটা দেখিবৰ কাৰণে বহুত ভাল লাগে তাৰপাছত এজোপা ফুলেই এতিয়ালৈ ফুল ফুলা নাই আৰু মোৰ এইজোপা লাহে লাহে ডাঙৰ হৈ আছে এইজোপা ফুলিবলৈ লৈছে আৰু এয়া চব পদিনা লগাইছোঁ চাওক পদিনা আৰু এজোপা জলকীয়া চাওক এও ইয়াতো আছে পদিনা এয়া ফুল মাজত হৈ গ'ল তিয়ঁহৰ গছ ফুলখিনি ঢাক খাই গ'ল এজোপা নেমু এয়া নেমু লাগি আছে এতিয়া ফুলবোৰ ধুনীয়াকৈ ফুলিবলৈ লৈছে এইয়া এতিয়া মই বনাই আছোঁ কেইটামান পকৰি কাৰণ বতৰটো ইয়াৰ বাহিৰৰ ফালে বৰষুণ দি আছে দেখা পাইছেনে নাই নাজানো বনাই আছোঁ কেইটামান পকৰি এনেকুৱা বতৰত পকৰি খাই বহুত ভাল লাগে মই বিজি আছোঁ এতিয়া খানা বনোৱাত মোৰ ফ্ৰেণ্ড আহিব অলপ পিছত আপোনালোকক দেখাম কোন আহিব এয়া চাওক বেঙেনা ফ্ৰাই কৰিছোঁ আৰু কেইটুকুৰামান কৰিবলৈ আছে তাৰপিছত এয়া কণী তাৰপাছত এয়া চিকেন এতিয়া বনাম আৰু আপোনালোকক দেখাই যাম চাই থাকিব তাই বোলে ওলাই আছে বৰষুণৰ কাৰণে আহিব পৰা নাই বহুত বৰষুণ দি আছে আপোনালোকৰ তাত কেনেকুৱা নাজানো আমাৰ ইয়াত বহুত বৰষুণ দি এয়া দেই আপোনালোকক কৈছিলোঁ যে এয়া মোৰ পুৰণা আলহী আজি বহুত দিনৰ মূৰত আহিল হাই কোৱা উদেশনা আৰু এয়া আমাৰ মাইনা জুনিয়ৰ উদেশনা শুই আছে খেলি আছে বা বেলেগ খেলিছে দেই ছোৱালীজনী বাবা মাকে জীয়েকে দুইজনী একেবাৰে আজি য়েল্ল' হৈ আহিছে হা মাকে জীয়েকে দুইজনী য়েল্ল' এয়া আমাৰ ৰিধি খেলি আছে আয়ান দাদাৰ লগত ৰিধি
ৰিধি তুমি খেলি আছা তুমি বাবা 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 ৰিধি 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 ঐ ৰিধি 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 দুষ্ট ছোৱালী তুমি বাবা ৰিধি চেৰেলেক খাব চেৰেলেক বাবা বাবা বা ৰিধি কি খাইছে ৰিধি একদম চিম্পলকৈ অলপ পোলাও বনাইছোঁ আৰু এয়া হৈছে মাছৰ তৰকাৰী আৰু এয়া পাপৰ বেঙেনা ফ্ৰাই পকৰি আৰু আজি মই বনাইছোঁ মিক্স ডাল তাৰপিছত এইটো হৈছে এটা লেইটেঙা আচাৰ আৰু এইটো হৈছে বিহ জলকীয়া আদা নহৰুৰ আচাৰ আৰু এইটো চিকেন আৰু এইটো হৈছে কণী চালাড ইমানেই বনালোঁ আৰু আজি এতিয়া আলহীক খাবৰ কাৰণে আগুৱাই দিছোঁ এয়া খোৱাত ব্যস্ত উদ্দেশ্যনা এজোপা চাওক ইমান ধুনীয়াকৈ ফুলিছে মই ফুলজোপাৰ নামটো নাজানো অলপ অলপ কাঁইট আছে জানো কি ফুল এয়া চাওক আমাৰ গছত জলকীয়া লাগিছে জলকীয়া দেখিছে কিমান লাগিছে জলকীয়া আলহী গ'ল আলহীক বিদায় দি মই এনেই অকণমান আগফালে খোজকাঢ়িবলৈ আহিছোঁ আপোনালোকে এতিয়া মই এটা বস্তু দেখাম চাব দেই এইজোপা চাওক আমি লেইটেঙা বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো চাওক কিমান লাগিছে দেখিছে কালি অলপমান আচাৰ বনাইছোঁ এয়া চাওক এই বেলিৰ পোহৰটো পৰি আছে যে এয়া দেখিছেনে কিমান লাগিছে তলখন একেবাৰে মানে লেইটেঙাই ভৰি আছে গোটেই তলখন এইবোৰ এতিয়া মই বুটলি আকৌ আচাৰৰ কাৰণে ৰেডি কৰিম আৰু এয়া কিমান পৰি আছে চাওক গোটেই তল লেইটেঙাই ভৰ্তি গোটেই দিন বৰষুণ এতিয়া অলপমান এইয়া সূৰ্য দেৱতাৰ মুখ দেখা গৈছে এতিয়া 4:30 বাজিলে দেখিছে কিমান লাগিছে ইমান ধুনীয়াকৈ লাগিছে এয়া চাওক বিহ জলকীয়াৰ সৈতে আমৰ আচাৰ ঠিক কৰিছোঁ কালি তাৰপিছত আৰু আপোনালোকক দেখুৱাইছিলোঁ যে লেইটেঙা গছজোপা যে সেই আৰু বনাইছোঁ লেইটেঙাৰ আচাৰ এয়া আম আৰু লেইটেঙা একেলগে আৰু ইয়াত আছে দেখাই আছোঁ এয়া লেইটেঙা এক্সট্ৰা এয়া আচাৰ আজি ঠিক ঠাক কৰিলোঁ দুদিনমান এনেকৈ থ'ম মানে ভিনেগাৰ দি পেলাই সানি মেলি চব মছলা দি থৈ দিছোঁ এনেকৈ চালনীৰে ঢাকি তাৰপাছত আৰু দুই তিনিদিন পিছত এইখিনি চিচাৰৰ বৈয়ামত ভৰাই পেলাই থৈ দিম এয়া মই আমাৰ পিছফালে অলপমান ওলাই আহিছোঁ এয়া দুজোপা আম আছে ইয়াতে আম গছত আম লাগি আছে এনেই অকণমান পিছফালে ওলাই আহিলোঁ আৰু এতিয়া বৰষুণটো কমিছে যে অকণমান খোজকাঢ়ি ভাল লাগিছে চাৰিওফালটো এবাৰ দেখাই দিছোঁ আৰু আপোনাক সেইজোপা লিচু গছ লিচু আমাৰ এবাৰ নালাগিলেই কেইটামান লাগিছে দেখিছেনে বাৰু আপোনালোকে গম পোৱা নাই মই কেইটামান লিচু লাগিছে আৰু এয়া চাওক আমি পদিনা কেনেকৈ কৰিছোঁ এটা বাস্কেটত কেনেকুৱা পদিনা হৈছে চাওক গোটেই পদিনা ভৰ্তি আগফালে অথনি আপোনালোকক দেখাইছিলোঁ আৰু এইখিনি পিছফালে কৰিছোঁ পদিনা এয়া এজোপা তিয়ঁহৰ গছ এয়া বেঙেনা গছ বেঙেনা লাগি আছে দেখিছে তিয়ঁহৰ গছত কিমান ফুল আহিছে এটা দুটাকৈ ওলাই ডেইলি খাই থাকোঁ আমি তিয়ঁহ এয়া আৰু সেইবিলাক হৈছে মৰাপাতৰ গছ সেই তাত লাও আছিল লাও গছ এতিয়া মৰি গ'ল মই ভাবিলোঁ আজি মোৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ আজিৰ দিনটো কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ
আৰু আপোনালোকে যদি চাই ভাল পালে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট দিবলৈ নাপাহৰিব বাই বাই